নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ফেমিলি কিচেনৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক শিকাবলৈ ওলাইছোঁ তুলসী চীজ আৰু ক্ৰীমেৰে তৈয়াৰ কৰা মুৰ্গী মাংস। তেনেহ'লে আহক পোনপ্ৰথমতে আমি চাই লওঁ আমাৰ কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব এই ৰেচিপিটো বনাবৰ বাবে। মই কি কি সামগ্ৰী কি পৰিমাণত ব্যৱহাৰ কৰিছোঁ সকলো স্ক্ৰীনত দিয়া আছে। আমাক প্ৰথমতে লাগিব গৰম মছলা। মই এভাৰেষ্ট গৰম মছলা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো কোম্পানীৰ মছলা ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত আমাক লাগিব আমুল ফ্ৰেছ ক্ৰীম। মই তাৰপিছত ব্যৱহাৰ কৰিম পতঞ্জলি কাউ মিল্ক। আপোনালোকে বজাৰৰ পৰা যিকোনো লিকুইড গাখীৰে ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই পতঞ্জলি কাউ মিল্ক ব্যৱহাৰ কৰিছোঁ কাৰণ এই পতঞ্জলি কাউ মিল্ক ব্যৱহাৰ কৰিলে মাংসটোৰ অকণমান মিঠা মিঠা সোৱাদটো আহে। আপোনালোকে কিন্তু যিকোনো লিকুইড গাখীৰ ব্যৱহাৰ কৰিব পাৰে। আমাক ইয়াৰ পিছত লাগিব দৈ। মই পুষ্পাঞ্জলি দৈ ব্যৱহাৰ কৰিছোঁ। আচলতে ঘৰতে তৈয়াৰ কৰি ল'ব পাৰিলে বেছি ভাল হয়, কিন্তু যিহেতু আজি ঘৰত মোৰ দৈ নাছিলে সেইকাৰণে মই বজাৰৰ পৰা গৈ পেলাই পুষ্পাঞ্জলি দৈ কিনি আনিছোঁ। মই ব্যৱহাৰ কৰিম গো চীজ। আপোনালোকে যিকোনো কোম্পানীৰে চীজ ব্যৱহাৰ কৰিব পাৰে। এই গো চীজটো মই ৰিলায়েন্স জিঅ'ৰ পৰা 90 টকাতে আনিছোঁ। একচুৱেলি অফাৰ চলি আছে ৰিলায়েন্স জিঅ' মাৰ্টত। ইয়াৰ একচুৱেল প্ৰাইচটো হ'ল 125, কিন্তু 90 টকাতে আপোনালোকে পাই যাব কাৰণ তাতে অফাৰ চলি আছে। ইয়াৰ পিছত আমি ব্যৱহাৰ কৰিম ঘি। মই পতঞ্জলি কাউ ঘি ব্যৱহাৰ কৰিম। আমাক লাগিব টমেটো কেটচাপ, আমাক লাগিব ৰেড কাশ্মীৰী মিৰ্চ, আমাক লাগিব মেগী মছলা। মাংসখিনি ভাজিবৰ বাবে আমাক লাগিব অইল। যিকোনো কোম্পানীৰে তেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত আমাক লাগিব নহৰু, তুলসী, আদা আৰু ডালচেনি। ডালচেনি পাউডাৰ হ'লে বেছি ভাল হয়, কিন্তু মোৰ ঘৰত আজি ডালচেনি পাউডাৰ নাই, সেইবাবে মই আদা, নহৰু আৰু তুলসী লগতে ডালচেনি মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম। আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে এই তুলসীটো আপোনালোকে কেতিয়াও স্কিপ নকৰিব। তুলসী নাথাকিলে আপোনালোকে ৰেচিপিটো নবনাবই, কিন্তু তুলসী এই মেইন ইনগ্ৰিডিয়েণ্ট হয় এই ৰেচিপিটোৰ। সেইকাৰণে তুলসীটো আপোনালোকে কেতিয়াও স্কিপ নকৰিব। এতিয়া আহক আমি আদা, নহৰু, তুলসী আৰু ডালচেনিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম। এইখিনি মিক্স হৈ গ'ল। এতিয়া আমি মাংসখিনি মেৰিনেট কৰিম। এয়া চাওক, মাংসত আমি দৈ দিলোঁ। আপোনালোকে 3 চামুচ দৈ দিব। ইয়াৰ পিছত মই মছলা যিখিনি পিচি লৈছিলোঁ সেইখিনি মাংসত মিক্স কৰি ল'ম। ইয়াৰ পিছত আমি মাংসত দিম কেটচাপ। আপোনালোকে কিমান মিঠা বিচাৰে সেই পৰিমাণত আপোনালোকে কেটচাপ দিব পাৰে। মই 1 পেকেট মেগী মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বেছি স্পাইচি বিচাৰে তেনেহ'লে আপোনালোকে বেছি মেগী মছলা দিব পাৰে। মই ইয়াৰ পিছত দিম ৰেড কাশ্মীৰী মিৰ্চ। আপোনালোকে কাশ্মীৰী মিৰ্চো দিব পাৰে যদি আপোনালোকে জ্বলা খাই বেছি ভাল পায়। মোক বেছি জ্বলা নালাগে, সেইকাৰণে মই ৰেড কাশ্মীৰী মিৰ্চ দিম। অলপমান গৰম মছলা দিছোঁ। এতিয়া আমি এইখিনি নিমখ অলপমান দিম, বেছি নিদিওঁ কাৰণ অলৰেডি মেগী মছলাত অলপ নিমখ থাকে। এতিয়া এইখিনি আমি সানি ল'ম। সানি পেলাই আমি মাংসখিনি 30 মিনিটছৰ বাবে মেৰিনেট কৰি ৰাখিম। এয়া সানা হৈ গ'ল, এতিয়া আমি মেৰিনেট কৰি ৰাখিম। এতিয়া চাওক, মই পেনখন গৰম কৰিলোঁ। পেনত তেল দিয়া হৈছে। তেলখিনি গৰম হোৱালৈ অকণমান ৰখি দিছোঁ। মাংসখিনি 30 মিনিট মেৰিনেট হৈ গ'ল। আপোনালোকে আৰু বেছি দেৰি ৰাখিলে ভাল হয়, কিন্তু যিহেতু মোৰ হাতত সময় নাছিলে সেইকাৰণে মই 30 মিনিট মেৰিনেট কৰিলোঁ। এতিয়া মাংসখিনি মই পেনত দিছোঁ। চাওক, এতিয়া মই মাংসখিনি মেলি দিম পেনত। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে মাংসখিনি বনাওঁতে আপোনালোকে যাতে এক ড্ৰপো পানী নিদিয়ে। মাংসত যি পানী থাকে, সেই ভিতৰত যি মাংসৰ পানী থাকে সেই পানীৰে আমি মাংসখিনি সিজিবলৈ দিম। এতিয়া মই অকণমান গেছটো কমাই দিম আৰু ঢাকনা মাৰি দিম যাতে মাংসৰ পৰা পানী ওলাই আহে আৰু সেইখিনি পানীতে মাংসখিনি নিজে নিজে সিজি যায়। এয়া চাওক, মাংসৰ পৰা অলপ অলপকৈ পানী ওলাব ধৰিছে। এতিয়া মই অকণমান হিলাই দিম যাতে মাংসখিনি লাগি নাযায়। এতিয়া মই আকৌ ঢাকি থ'ম মাংসখিনি। এয়া চাওক, মাংসৰ পৰা বঢ়িয়া কৰি পানী ওলাইছে, ৰংটো বৰ ধুনীয়া আহিছে। ৰেড কাশ্মীৰী মিৰ্চ দিয়াৰ বাবে একচুৱেলি ৰংটো আহিছে, বৰ ধুনীয়া হৈছে ৰংখিনি। পানীও ওলাইছে বৰ ধুনীয়াকৈ, মাংসখিনি সিজিছেও, তেলখিনিও উঠি আহিছে ওপৰলৈ। এতিয়া মই হোৱাইট চচ বনাম। হোৱাইট চচ বনাবৰ বাবে আপোনালোকক ঘি লাগিব আৰু মই এনেকৈ পেনত ঘিখিনি দি পেলাই গৰম কৰি ল'লোঁ। তাৰপিছত মই 2 চামুচ ময়দা দিলোঁ। ময়দাখিনি ভালদৰে ভাজি ল'ম ঘিত। এয়া চাওক, মই ভাজি ল'লোঁ। এতিয়া মই ইয়াৰ ওপৰত গাখীৰ ঢালিম আৰু আপোনালোকে ভালদৰে মিক্স কৰিব। চাব যাতে গোটা গোটা হৈ নাথাকে, ময়দাখিনি ভালদৰে মিহলি হৈ যায়। ভালদৰে আপোনালোকে মিক্স কৰিব, ঘুটি ল'ব গোটেইখিনি ভালদৰে। ইয়াৰ পিছত মই জালুক দিম। হোৱাইট চচত জালুক দিব লাগে, তেতিয়াহে হোৱাইট চচৰ যিটো টেষ্ট হয় সেইটো আহে।
তাৰপিছত মই অকণমান নিমখ দিম, বেছি নিদিওঁ কাৰণ মাংসত নিমখ দিয়া আছে আৰু মেগী মছলাটো নিমখ থাকেই, সেইবাবে মই বেছি নিমখ ব্যৱহাৰ নকৰোঁ। এতিয়া মই আৰু অকণমান গাখীৰ দি ল'ম। আপোনালোকে অকণমান গাখীৰ দি ল'ব, চাব যাতে বেছি ডাঠ হৈ নাযায়, পাতলা কৰি ল'ব। এয়া আমাৰ হোৱাইট চচ ৰেডি হৈ আছে। এয়া আমাৰ হোৱাইট চচখিনি হৈ গ'ল। এতিয়া মই মাংসৰ ওপৰত হোৱাইট চচখিনি ভালদৰে লগাই দিম। চাব যে প্ৰত্যেকটো মাংসৰ ওপৰতে যাতে হোৱাইট চচখিনি অলপ হ'লেও লাগে। ৰংটো বৰ ধুনীয়া আহিছে মাংসৰ। এয়া হোৱাইট চচখিনি মই লগালোঁ। এতিয়া মই ওপৰত গাখীৰ দিম অলপমান। এয়া গাখীৰ দিয়া হৈ গ'ল। এতিয়া মই মাংসখিনিত চীজ গ্ৰেট কৰি দিম। এয়া মাংসটোৰ নামেই হ'ল তুলসী চীজ আৰু ক্ৰীমেৰে তৈয়াৰ কৰা মাংস, সেইবাবে ইয়াত চীজ দিব লাগিব। ইয়াত অলমষ্ট 1.5 কিউব চীজ মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি আৰু বেছি চীজি বনাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে দিব পাৰে, কিন্তু মই বেছি চীজ ব্যৱহাৰ নকৰোঁ। আৰু যদি কমো বিচাৰে কম চীজ ব্যৱহাৰ কৰিব পাৰে। ইয়াতে মই ক্ৰীম ঢালিম এতিয়া মাংসৰ ওপৰত। এয়া চাওক, তাৰপিছত মই ধনিয়া দিছোঁ। আপোনালোকে ধনিয়া দিব খুজিলে দিব পাৰে, নিদিলেও একো কথা নাই, কিন্তু ধনিয়া দিলে গোন্ধটো বেছি ভাল হয় আৰু দেখাটো বৰ ধুনীয়া লাগে। এতিয়া মই ধনিয়া দিলোঁ। ইয়াৰ ওপৰত মই গৰম মছলা ছটিয়াই দিম অলপমান। গৰম মছলাৰ পিছত মই অকণমান মেগী মছলা ছটিয়াই দিম যাতে গোন্ধটো ভাল আহে। আমাৰ মাংসখিনি হৈয়ে গৈছে। অকণমান দেৰি আমি বন্ধ কৰি দিছোঁ, ঢাকনা মাৰি দিছোঁ। এয়া চাওক মাংসখিনি হৈ গৈছে, গোটেই ক্ৰীমবোৰ গলি গ'ল। চাওক কি ধুনীয়া গোন্ধ ওলাইছে, কি ধুনীয়া ৰং। এয়া আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। খুব সহজতে ঘৰতে বনাব পাৰে আপোনালোকে এই মাংসবিধ, আৰু ৰুটি বা পোলাওৰ লগত খাবলৈ বৰ ভাল লাগে। এবাৰ ট্ৰাই কৰি চাব।